ঐ তই আকৌ ইয়ালৈ কেলে আহিছ? ছাৰ আজিৰ পৰা বোলে ই আমাক পঢ়াব। ই যদি পঢ়ায় তেতিয়াহ'লে মই মাছ বিকিবলৈ যাম নি? ছাৰ আজিৰ পৰা ইহঁতক ময়ে পঢ়াম। হয় নেকি? তেতিয়াহ'লে কচোন বাৰু 2 × 5 কিমান হয়? ছাৰ এইটো তেনেই সহজ প্ৰশ্ন। কালি জন্ম হোৱা ল'ৰা এটাও পাৰিব। 2 × 5 = 25 আকৌ। খালি তই ইহঁতক পঢ়াবি। তই গমেই নাপাৱ তোৰ মূৰত ঘোঁৰা গোবৰ সোমাই আছে। কি হৈছে ৰমাকান্ত? আজিৰ পৰা ই বোলে সিহঁতক পঢ়াব। মই কি মাছ বিকিবলৈ যাম নি? হয় নি? তই ইংৰাজীত আমাৰ বাৰগীতা নামকে কচোন। সি যদি পাৰে তেতিয়া তই কি সঁচাকৈ মাছ বিকিবলৈ যাবি নি? আগতে তাক প্ৰশ্নটোৰ উত্তৰটো দি ল'বলৈ দিয়ক। চানডে, মনিডে, টিউজডে, উডিয়াছডে, থাটুৱাছডে, ফ্ৰাইডে, চেটুৱাছডে। তই ক'ৰবাত অনলাইন ক্লাছ কৰিছিলি নি? কৰিছিলোঁ ছাৰ। কোনো সেই অনলাইন ক্লাছ কৰে তোৰ নাম? ছাৰ মই চবতকৈ ডাঙৰ মানুহৰ ওচৰতে কৰোঁ। সেয়াই হ'ল আমাৰ হিমন্ত মামা। আমাৰ মামা টেলেণ্ট মানিব লাগিব কিন্তু দেই। হ'ব দে মই এতিয়া যাওঁ, তহঁতি কথা পাতি থাক। তই যা ইয়াৰ পৰা, চিধা নিজৰ ক্লাছলৈ যা। হ'ব ছাৰ। ছাৰ আপুনি কওকচোন কি হাকে ঢকা দিয়ে? মই নাজানো নহয়, তহঁতেই কচোন। ছাৰ বন্ধাকবি আকৌ। কেনেকৈ দিয়ে অ'? বন্ধাকবি কাটি কেৰাহী দিওঁতে পূৰা ফুল হৈ থাকে আৰু সিজাৰ পিছত খাবলৈকে নোজোৰে। তই সঁচা কথা কৈছ দেই। ঠিক আছে বাৰু, এতিয়া মই সুধিম, তই কচোন। কি ছাৰ সোধক। কবি বুলি কাক কোৱা হয়? ছাৰ এইটো সুধিব লগা প্ৰশ্ন নে? তেনেই সহজ। বন্ধাকবি, ফুলকবি, ওলকবি ইয়াকে কবি বুলি কয়। তক ছাৰে আজিলৈকে গমেই নাপায় নি? মই অতদিনে তহঁতক এয়াহে শিকালোঁ। তহঁতৰ মূৰত চুলিকেইডালৰ বাদে একোৱেই নাই। বাৰু যদু এবাৰ তই কচোন, মানুহ মৰাৰ পিছত ফুল কিয় দিয়ে? জীয়াই থাকোঁতে সাপ এটাও নিদিয়ে, মৰাৰ পিছত ফুল দিবনে? এইটো একদম মিছা কথা। হাই টিংকু, তই ল'ৰা নে ছোৱালী বাৰু? ছাৰ আপুনি সেইটোও নাজানেনে? মই ল'ৰা আকৌ। চিন কি? ধেই ছাৰ মোৰ লাজ লাগে পাই। তহঁতৰ মনত অকল বেয়া ধান্দাহে থাকে হা? চীন এখন দেশ। সেইটোহে কথা, মই আকৌ বেলেগ বুলি ভাবিছিলোঁ। তহঁতিনো আৰু তাৰ বাদে কি ভাবিবি? ছাৰ মই গান এটা গাম। গা ময়ো শুনোচোন, তইনো কি গান গাৱ? পুৰণি আমাৰ গাঁওখনি ধুনীয়া চলিয়া বুঢ়া, তাৰে এজনী পতাব নোৱাৰিলে কিয়নো ডেকা ল'ৰা। হাৰামিহঁত গৈছ নাই ইয়াৰ পৰা? পলা। কি ল'ৰাকেইটা লগ পালোঁ মই।